নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো পুনৰ এটি নতুন ভিডিঅ'লৈ। আজি লৈ আহিছো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। ১ নম্বৰ প্ৰশ্ন, মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিলে? ইয়াৰ উত্তৰ হ'ব ৰাকেশ শৰ্মা। ২ নম্বৰ প্ৰশ্ন, আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো? ইয়াৰ উত্তৰ হ'ব বুধ। ৩ নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? ইয়াৰ উত্তৰ হ'ব বাঘ। ৪ নম্বৰ প্ৰশ্ন, হালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে কি প্ৰস্তুত কৰে? ইয়াৰ উত্তৰ হ'ব কাৰ্বহাইড্ৰেট। ৫ নম্বৰ প্ৰশ্ন, ভিটামিন এৰ অভাৱত হোৱা ৰোগবিধ কি? ইয়াৰ উত্তৰটো হ'ব কুকুৰিকণা। ৬ নম্বৰ প্ৰশ্ন, মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানতঃ কঢ়িয়াই নিয়া সামগ্ৰীবিধ কি? ইয়াৰ উত্তৰটো হ'ব অক্সিজেন। ৭ নম্বৰ প্ৰশ্ন, উদ্ভিদ জগতৰ ভিতৰত উভচৰ বুলি জনা উদ্ভিদবিধৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব মছ। ৮ নম্বৰ প্ৰশ্ন, ক'ভিড-19 সৃষ্টি কৰা ভাইৰাছবিধৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব SARS-CoV-2। ৯ নম্বৰ প্ৰশ্ন, কেটেৰেক্ট কোন অংগৰ ৰোগ? ইয়াৰ উত্তৰটো হ'ব চকু। ১০ নম্বৰ প্ৰশ্ন, তেজত গ্লুক'জৰ মাত্ৰা হ্ৰাস কৰা হৰম'নবিধৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ইনচুলিন। ১১ নম্বৰ প্ৰশ্ন, অণুবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব জেড জেনছেন। ১২ নম্বৰ প্ৰশ্ন, নাছাৰ সম্পূৰ্ণ নামটো কি? ইয়াৰ উত্তৰটো হ'ব নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। ১৩ নম্বৰ প্ৰশ্ন, মানুহৰ দেহৰ ক'ত আটাইতকৈ ক্ষুদ্ৰ হাড়ডাল থাকে? ইয়াৰ উত্তৰটো হ'ব কাণত।